তো হেল্লো গাইজ, আসসালামু আলাইকুম, নমস্কাৰ। তো আজি আমি এঠাইলৈ যাই আছোঁ, মানে গুৱাহাটীলৈ যাই আছোঁ বিশেষ কাম লৈ। তো এয়া হ'ল গুৱাহাটীৰ জামি মছজিদ বেলতলাৰ। তো আমি এতিয়া পোনে পোনে গুৱাহাটী চিৰিয়াখানালৈ যাম। দুটা টিকেট কাটিলোঁ মোৰ এই ভাইটিৰ অনুৰোধত গুৱাহাটী চিৰিয়াখানাত। তো প্ৰথমে দেখিলোঁ আমি হৰিণৰ এটা পোৱালি, কি সুন্দৰ হৰিণৰ পোৱালিটো চাওক। তো গুৱাহাটী চিৰিয়াখানা তো প্ৰকৃতিৰ বুকুত এক সজীৱ জগত মই দেখি চালোঁ। তো হালধীয়া সুৰ চৰাইৰ চিচি, হালকা বতাহৰ শব্দ। তো এতিয়া আমি আছোঁ গুৱাহাটী চিৰিয়াখানাৰ ভিতৰত, মানে গুৱাহাটীৰ চিৰিয়াখানাটো জু ৰোডত অৱস্থিত। আমাৰ প্ৰিয় গুৱাহাটী চিৰিয়াখানাত ইয়াত সময় আমি মানে দেখা মানে চহৰৰ কোলাহলৰ পৰা এক মুহূৰ্তৰ বিশ্ৰাম ঠাই এইটো। মানে এই জুখন অসমৰ গৌৰৱৰ স্থান। গছ গছনি, চৰাইৰ গান আৰু জীৱ জন্তুৰ মাজত এক জীৱন্ত জগত। জুটোৰ প্ৰৱেশদ্বাৰত এক সজীৱতা অনুভৱ হয়। মানুহৰ হাঁহি, চৰাইৰ চিচি, গছৰ পাতৰ মাজেৰে বতাহৰ শোষা, যেন প্ৰকৃতিয়ে নিজে অতিথি ৰূপে আদৰি লৈছে আমাক। তো প্ৰথমেতো আমি হৰিণৰ জাক দেখিলোঁ, তাৰপিছত আমাৰ প্ৰিয় হাতী যিটো কয় এলিফেণ্ট, ইয়াৰ শান্ত দেহ, গাম্ভীৰ্য আৰু গছৰ পাত খোৱা দৃশ্য দেখিলেই মনে হয় এইটো হৈছে প্ৰকৃতিৰ সত্য মৰম। মানে সৰু সৰু বাচ্চা মানুহে হাতীৰ চিচি আৱাজত উল্লাসেৰে চিৎকাৰ কৰে। মাতা পিতাসকলে স্মৃতি বন্দী কৰে, মানে কেমেৰা মাৰে। মানে ইয়াত চাইছোঁ জুৰ এই অংশটো একেবাৰে আনন্দৰে ভৰি পৰে। মানে সৰু সৰু ল'ৰা ছোৱালীয়ে বেছি আহিছে। মানে মই আজি আহিলোঁ মানে বৰষুণ পৰি আছে, ইমান মানুহ হোৱা নাই, মানে ঠাণ্ডা পৰিব নে। আৰু আনফালে জুৰ অন্যতম আকৰ্ষণ হ'ল বাঘ আৰু চিতাবাঘ। দূৰত থাকিলেও ইয়াৰ গাম্ভীৰ্য অনুভৱ কৰিব পাৰি। বাঘটোৱে শান্তভাৱে বহি আছে, কিন্তু ইয়াৰ চকুত শক্তি আৰু গৌৰৱৰ মিশ্ৰণ। সূৰ্যৰ পোহৰত ইয়াৰ গাঁথনি চকচকাই উঠিছে, যেন চুপুলীয়া বনৰ প্ৰভাত। মানে বাঘো বহুত প্ৰকাৰৰ মানে আমি দেখিলোঁ, ক'লা আৰু কেনেকুৱা ধৰণৰ বাঘ। আৰু বনৰ ৰজা তো আপোনালোকেতো সিংহকতো চিনি পায়, মানে সিংহটো ক্ষীণাই গৈছে। আৰু জুৰ যিটো সেউজীয়া পথত ফুৰি আহি দেখিলোঁ আমি হৰিণৰ এক দল।